রাম কৃষ্ণ কলাত লৈ কান্দে লৈ বকিয়া নিয় বাবু জন্ম ললা কলিয়া কানা পাপী কংসই মাৰিব তোক শিলত পেলা নমস্কাৰ আপোনালোক সকলোকে নাঙলজলি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি বজালীৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত গলীয়া গাঁওখনত আৰু আমাৰ সৈতে আজি আইদেউসকলৰ এটা দল আছে। তেখেতসকলে দিহানাম পৰিৱেশন কৰিব আৰু প্ৰথমতে আপোনালোক সকলোকে সেৱা জনাইছোঁ আৰু এই চেগতে আপোনালোক আমাৰ নাঙলজলি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইখিনি মুহূৰ্তত আমি আপোনালোকৰ পৰিচয়টো অকণমান জানিব বিচাৰিম। মোৰ নাম শ্ৰী হেমন্তী তালুকদাৰ, মোৰ স্বামীৰ নাম ডিম্বেশ্বৰ তালুকদাৰ, গাঁও গলীয়া, পোষ্ট অফিচ ভৱানীপুৰ। মোৰ লগত মামণি তালুকদাৰ, নীলা দাস, ৰশ্মি নাথ, এখেত মোৰ গুৰু কৰুণা ভৰালী, এখেত মোৰ তাল বজোৱা গুৰু কেশৱ চৌধুৰী, চিত্ৰা তালুকদাৰ, অৰ্পণা দাস, কল্যাণী তালুকদাৰ, ৰিংকু দাস, বীণা দাস। জয় শ্ৰীমন্ত শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ কলাত লৈ কান্দে দৈব কিয়াই কৃষ্ণ কিয় বাপু জন্ম ললা কলিয়া কানাই কৃষ্ণ পাপী কংসই মাৰিব তোক শিলত পেলাই মোৰ সমান অভাগিনী সংসাৰতে নাই মোৰ সমান অভাগিনী সংসাৰতে নাই ৰাম ৰাম কৃষ্ণ কলাত লৈ কান্দে লৈ বকিয়া কিয় বাপু জন্ম ললা কলিয়া কানা পাপী কংসই মাৰিব তোক শিলত পেলা মোৰ সমান ভাগিনী সংসাৰতে নাই মোৰ সমান ভাগিনী সংসাৰতে নাই ৰাম ৰাম কৃষ্ণ ৰূপে দৈব গীত কৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম ভৰত তোমাৰ তব শ্ৰে শোভে আতি চামকলে বৰ
অৰুণয়ধৰ ৰাম ৰাম কৃষ্ণ পলাত লৈ কান্দে দৈৱকীয়া কিয় বাবু জন্ম ললা কলীয়া কানা পাপী কংসই মাৰিব তোক শিলত কণ্ঠত কৌস্তৱ হিৰে কিৰীটি উজ্জ্বল আপাদলম্বিত বনমালা জলে গলে শোভে আতি শ্ৰীবৎসৱ অলবক্ষস্থলে শোভে আতি শ্ৰীবৎসৱ অলবক্ষস্থলে ৰাম ৰাম কৃষ্ণ পলাত লৈ কান্দে দৈৱকীয়া কিয় বাবু জন্ম ললা কলীয়া কানা পাপী কংসই মাৰিব তোক শিলত মোৰ সমান ভাগিনী সংহাৰতে নাই মোৰ সমান ভাগিনী সংহাৰতে নাই ৰাম ৰাম চাৰু চাৰি ভুজ জলে নাজানো লম্বিত কৰি কৰ সময়ুৰু বৰতুল বলিত চৰণ কমল যেন নৱ পদ্ম কোশ তাক দেখি ভকতৰ পৰম সন্তোষ যাক দেখি ভকতৰ পৰম সন্তোষ ৰাম ৰাম কৃষ্ণ পলাত লৈ কান্দে দৈৱকীয়া কিয় বাবু জন্ম ললা কলীয়া কানা পাপী কংসই মাৰিব তোক শিলত মোৰ সমান ভাগিনী সংহাৰতে নাই মোৰ সমান ভাগিনী সংহাৰতে নাই বান্ধৱ কৃষ্ণ কৃষ্ণ হে ৰাম প্ৰসন্ন বদন জলে অলকা তিলক বসুদেৱে আনিলন্ত নন্দৰ কন্যাক হৰি বান্ধৱ কৃষ্ণ কৃষ্ণ হে বসুদেৱে কৰে স্তুতি কাৰাগাৰে কিনো বিধি লিখিলা আমাৰ কপালে হে বসুদেৱে কৰে স্তুতি কাৰাগাৰে কিনো বিধি
নাম ভকতৰ তলে থৈলা যশোদা হুৱাই লাঠি হানি পেলাইলা ধৰ্মটো ভদাই আমি আপোনালোকৰ সৈতে আকৌ কিছু কথা পাতোঁ আপোনালোকৰ নামতি দলটোৰ নামটো যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে স্নেহ বন্ধন আচ্ছা আৰু আপোনালোকে এই নামৰ চৰ্চা কেতিয়াৰে পৰা কৰে নামৰ চৰ্চা আমি 4-5 বছৰমান হ'ল আৰু সদায় আমি আবেলি 4 বজাত আমি অলপ সময় আৰম্ভ কৰোঁ আৰু গোটেইকেইজনে লগ হৈ খুব ভাল কথা আজি আপোনালোকৰ ওচৰলৈকে আহি আমাৰ খুব ভাল লাগিল আমি সকলোৱে ভক্তিৰসত নিমজ্জিত হ'লোঁ আমাৰ নাঙলজলি ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোক কেনেকৈ আগবাঢ়ি যাওক আকৌ কেতিয়াবা আপোনালোকক লগ পাম প্ৰিয় দৰ্শক পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ